Hello guys, মই আছোঁ ৰিম্পি ব্লগ কলে স্বাগতম। আজি এটা ধ্যান প্ৰেক্টিছৰ কাৰণে গৈ আছোঁ। আপোনালোকে চাই থাকক গৈ কিনে কি কৰোঁ। দৈব কীৰ অষ্টম পুত্ৰ যাৰ নাম শ্ৰী কৃষ্ণ বসুদেৱে কোলে লৈয়া ভৰা যমুনাৰ মাজে শ্ৰীগালে বাট দেখুৱাই যোগমায়াক আনিলে হলা। এনেকৈ আমাৰ দিহানামৰ প্ৰেক্টিছ হৈ থাকিলে আৰু সকলোৱে আমি খৰখেদাকৈ প্ৰেক্টিছ কৰিছোঁ, কাৰণ বতৰ বেয়া আছিল, ঘৰত যাব লাগে আৰু ঘৰত বহিনো কি কৰিম নকৰিম কৰি যিহেতু ওলাই গ'লোঁ, ভাল লাগিল, লগৰকেইজনীও লগ পালোঁ। এনেকৈ আমি মনবোৰ ভালকৈ থাকোঁ। দিহানাম, বিহু নাচ সকলোখিনি আমি প্ৰেক্টিছ কৰোঁ। ভাল লাগে কেতিয়াবা এনেকৈ মাজে মাজে সাংস্কৃতিকৰ লগত যোগাযোগ থাকিলেও নিজৰো মন ভাল লাগে, সকলোখিনি কৰি ভাল লাগে। তো আপোনালোকে চাই থাকক। যদিহে মোৰ চেনেলটো আপোনালোকে ভাল পায়, মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব। আৰু এতিয়া আমি গৈ সামৰিছোঁগৈ। এতিয়া আমি অলপ চাহ খাই লওঁ বুলি ভাবিলোঁ। ক্ৰীম বিস্কুট আৰু লাল চাহ লৈ আহিলে, খাই লওঁ চাহ বিস্কুট। আপোনালোকে চাই থাকক।